সিটুৱেশ্যন অসমত এই কোভিড-19 কাৰণে যিটো চিটুৱেশ্যন হৈ আছে তাৰ কাৰণে আমি ইয়াত যিকেইটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে সেই চেণ্টাৰ এতিয়া এনেধৰণৰ চলিছে তাৰ সেইটো আমি চাবলৈ আহিলোঁ। আৰু ছেকেণ্ডলি আমি ডিষ্ট্ৰিক্ট জেলৰ অৱস্থাটো কেনেকুৱা সেইটো এটা ইনস্পেকশ্যন কৰিম। তাৰ যিখিনি ইনমেট আছে সেই ইনমেটখিনিয়ে তেওঁলোকৰ যিখিনি প্ৰাপ্য সুবিধা সেই সুবিধাখিনি পাইছে নাই কি আৰু যিখিনি এখন জেলত সম্পূৰ্ণ হ'বলৈ যিখিনি থাকিব লাগে সেইখিনি আছাম নাই সেইখিনি আমি চাম। আপোনালোকক বিশেষকৈ মই এড্ৰেছ কৰিব বিচাৰিছিলোঁ চোৱাৰ পিছত যদি বেয়া নাপায় ভিতৰতো চোৱাৰ পিছত আপোনালোকে এবাৰ জেলৰখন খোলা আহিব লাগিব। গতিকে সেইখিনি আমি তাত ক্লিনিক যিটো আছে সেইটো আছে নাই, তাত ডক্টৰ আছে নাই, নাৰ্ছ আছে নাই, এডুকেশ্যনেল ফেচিলিটি আছে নাই, অল দিছ উইল হেভ টু চেক আপ ইন দ্য এৰিয়া। বেচিকেলি ছাৰ আপোনালোকৰ যিটো উদ্দেশ্য ইয়াৰ কিবা কমপ্লেইন আহিছে নেকি তাক আপোনালোকে আজি ভিজিট কৰিব লগা হৈছে? টাইম টু টাইম বেচিছ কেতিয়া এনেকুৱা ধৰণৰ কিছুমান হেৰি আছে যে এতিয়া লেটলি আমি পাইছোঁ যে পুৰণা যিবিলাক ইনমেট আছে জেলৰ যেতিয়া পুৰণা যিবিলাক ইনমেট সেই ইনমেটসকলে নতুন যিসকল ইনমেটটো আহে তেওঁলোকক হেৰাচমেণ্ট কৰাও এটা আমি ৰিপৰ্ট পাইছোঁ, কমপ্লেইন পাইছোঁ। আৰু তাত মিনিমাম যিখিনি আগৰ সেই ব্ৰিটিছৰ দিনত যি চলি আছিল সেই খৰি বিচাৰি বিচাৰি ভাত বনোৱা সেইবিলাকো এতিয়া কিছুমান জেগাত দেখিছোঁ তেনেকুৱা চলি আছে। গতিকে ইয়াত আমি প্ৰথমতে গোৱালপাৰা জিলাত আমি চাই আহিলোঁ। গোৱালপাৰা যিটো জেল ইনস্পেকশ্যন কৰিলোঁ, ডিটেনশ্যন চেণ্টাৰ ইনস্পেকশ্যন কৰিলোঁ। তাত কিন্তু ৰিচেণ্টলি ডেভেলপ কৰিছে যথেষ্টখিনি আমাৰ গেছে ব্যৱসায় কৰি কৰিছে। আৰু ক্লিনিনেছটো আছে নাই, মেডিকেল ফেচিলিটি আছে নাই, অন্যান্য যিখিনি সা সুবিধা থাকিব লাগে এডুকেশ্যনেল ফেচিলিটি আছে নাই, ডক্টৰছ আছে নাই, নাৰ্ছ আছে নাই, এই গোটেইখিনি আমি চোৱা চিতা কৰিবৰ কাৰণে চেণ্টাৰসমূহত দেখা যায় কিছুমানে বহুত দিন থাকিব লগা হৈছে, ৰিলিজ পোৱা নাই বুলি অভিযোগো আহিছে। কোৱাৰেণ্টাইন চেণ্টাৰসমূহত কেইটা বহুখিনি 20 দিন 25 দিন পিছতো ৰিলিজ হোৱা নাই বুলি এটা ক'ব লাগে। যিটো নৰ্মেল যিটো কোৱাৰেণ্টাইন চেণ্টাৰ মানে যিসকল বাহিৰৰ পৰা আহিছে, বাহিৰৰ পৰা অহাৰ পিছত নৰ্মেলি 14 ডেজ তেওঁলোকে থাকিব লাগে। 14 ডেজৰ পিছত আজিকালিতো 3-4 দিনৰ পিছতে ৰিপৰ্টটো আহি যায়, পজিটিভ আৰু নিগেটিভ। সপ্তাহৰ ভিতৰত পজিটিভ আৰু নিগেটিভ নিউজটো আহি যায়। আৰু সেইমতে ৰিপৰ্টটো অহাৰ পিছতে তেওঁলোকক যাবলৈ দিয়া হয়। 14 দিন ক'ব, 14 দিনটো থাকিবই লাগে। 14 দিনৰ ভিতৰত যদি নহয় তেতিয়াহ'লে ৰিলিজ কৰি দিয়া হয়। এতিয়া আকৌ যদি সেই ডিজিজটো যদি গ্ৰ'প কৰে তেতিয়াহ'লে আকৌ কোৱাৰেণ্টাইনত থাকিবলগীয়া হয়। গতিকে আমাৰ কথা হ'ল কি ৱেডাৰ দে হেভ ৰিচিভ দ্য ৰিকুৱাৰ্ড ফেচিলিটিজৰ এইখিনি প্ৰাপ্য মিনিমাম সুবিধাখিনি আছে নাই, ৰাতিপুৱা চাহ একাপ পাইছে নাই, চাহৰ লগত কি পাইছে, দুপৰীয়া কি খাইছে, থকাৰ পৰিৱেশ কি, তেওঁলোক মানে মেক্সিমাম আহিছে বাহিৰা ষ্টেটৰ পৰা। বহুত এনেধৰণৰ কমপ্লেইন আহিছিল, আমাৰলৈকো কমপ্লেইন আহিছিল, বহুত কমপ্লেইন পাইছিলোঁ আমি। কিন্তু লেটলি যথেষ্টখিনি উন্নত হৈছে, যথেষ্ট ডেভেলপ হৈছে। গতিকে বৰ্তমান সেই চিটুৱেশ্যনটো নাইকিয়া। আৰু বিশেষকৈ আই মাষ্ট থেংক টু দ্য দিছ হেল্থ ডিপাৰ্টমেণ্টৰ যিটো যুদ্ধকালীন গতিত তেওঁলোকে কাম কৰিছে, সেই কামৰ ফলতে যথেষ্টখিনি এই কোভিড-19 লগত ফাইট যিটো কৰিছে হেল্থ ডিপাৰ্টমেণ্টক আমি থেংকছ দিব লাগিব। আৰু আমি গোৱালপাৰাটো দেখা পালোঁ, তাতো যিকেইটা কোৱাৰেণ্টাইন চেণ্টাৰ আছে তেওঁলোকৰ পৰা আমি কোনো কমপ্লেইন পোৱা নাইকিয়া। ইয়াত নাজানো কেনেকুৱা হয়, কিন্তু গোৱালপাৰা 3-4টা আমি কোৱাৰেণ্টাইন চেণ্টাৰ চালোঁ, তেওঁলোক দে আৰ ভেৰি হেপী। ছাৰ অসমত মব লিঞ্চিং এইটো কেছটো চলি আছে এই উই হেভ টেকেন আপ দিছ মেটাৰ চৌমতো আমি কোনোবাই যি কমপ্লেইন দিছে কমপ্লেইনটো লৈছোঁ আৰু চৌমতো প্ৰচিডিং উই হেভ অলৰেডি টেকেন এই ৰিগাৰ্ডিং লিঞ্চিং কেছেছ mob lending cases. We have already taken up many cases. Dine বৃদ্ধি পাইছে তেনেকৈ No, we have taken up this matter. Seriously, we have taken up. আৰু আমি আশা কৰিছোঁ যে যিসকল দোষী তেওঁলোকে এপ্ৰপ্ৰিয়েট পানিছমেণ্ট পাব, তাত নিশ্চয় পানিছমেণ্ট তেওঁলোকে পাব। তাৰ কাৰণে আমি যিখিনি বিধি ব্যৱস্থা কৰিব লাগে আমি আমাৰ ফালৰ পৰা যি অৰ্ডাৰ দিব লাগে সেই অৰ্ডাৰ আমি ৰেডি আছোঁ। থেংক ইউ।